মই কেঁচা বাদাম আনি পেলাই পানীত তিয়াই থৈ দিছিলোঁ এইখিনি ভালদৰে খুন্দি ল'ম আজি ৰেচিপিটো বনাবৰ কাৰণে মই প্ৰথমে কেৰাহীত তেল গৰম কৰি লৈছোঁ মই ইয়াতে মাছ ভাজি আছিলোঁ সেইকাৰণে অকণমান দেখিবলৈ বেয়া হৈছে এইখিনি মাছ ভাজি থকা লোৱা তেলখিনিতে মই আজি আঞ্জাখন বনাম প্ৰথমে মই ইয়াতে দি লৈছোঁ পিঁয়াজ ইমানটোকে কাটি লোৱা পিঁয়াজ কেইডোখৰমান এইখিনি ভালদৰে ভাজি ল'ম পিঁয়াজখিনি ভাজি হৈ গ'ল মই ইয়াতে দিম কাটি ৰখা বিলাহী বিলাহীখিনি ভালদৰে ভাজি ল'ম গলি যোৱালৈকে ধুনীয়াকৈ যাতে গলি যায় বিলাহীখিনি মই বিলাহীখিনিতে দি দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ কালাৰৰ কাৰণে তাৰপিছত হালধি অকণমান আৰু সোৱাদ অনুযায়ী নিমখ আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম বিলাহীখিনি ভাজ খালে অকণমান মই ইয়াতে এইখিনিমান গৰম মছলা দি লৈছোঁ মই মোৰ গৰম মছলাৰ ৰেচিপিটো আপোনালোকক দিম বাৰু এইটো স্পেচিয়েল গৰম মছলা হয় গৰম মছলাখিনি দিয়াৰ পিছতে মই ইয়াতে আদা নহৰু পেষ্ট খুন্দি লোৱা তাকে দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ লৰাই পেলাই ভাজি ল'ম বিলাহীখিনি ভাজি হৈ গ'ল গলিল অকণমান টুকুৰা হৈ আছে এনেকুৱা হৈ থাকিলে ভাল লাগে বাকী আধাতকৈ বেছিকৈ গলি গ'ল ইয়াতে মই বইল কৰি ৰখা আলু দি দিছোঁ এতিয়া আলুখিনি এতিয়া ভালদৰে ভাজি ল'ম ইয়াতে মিহিকৈ কাটি ৰখা ধনিয়া পাত অকণমান দি দিছোঁ ফ্লেভাৰটো সোমাবৰ কাৰণে সোনকালে দিলোঁ এতিয়া বাদামৰ যিটো পেষ্ট বনাই লৈছিলোঁ সেইটো দি দিছোঁ আৰু ভালদৰে লৰাই পেলাই ভাজি ল'ম ভাজি হৈ গ'ল ইয়াতে জোখ অনুযায়ী পানী দিছোঁ আপোনালোকে গ্ৰেভিটো কিমান ঠিক বিচাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কিমানখিনি পানী দিব মই বেছি পানী নিদিওঁ আৰু অলপ দি দিম আৰু অকণমান পানী এড কৰি দিছোঁ অকণমান উতলিলে ইয়াতে যিটো মাছ ভাজি ৰাখিছিলোঁ সেইটো দি দিম এইখিনি উতলিব ধৰিছে মই ইয়াতে কচ মাছৰ পিচকেইটা দি দিম এতিয়া আৰু এইখিনি ভালদৰে এতিয়া উতলিব দিম এইখিনি উতলি হৈ গ'ল এতিয়া গেছটো নমাই দিম আজি বনোৱা কচ মাছৰ তৰকাৰীখনৰ এইটো হৈছে ফাইনেল লুক আপোনালোকে বনাই পেলাই মোক জনাব কেনেকুৱা লাগিল আৰু কমেণ্ট কৰিব তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত আৰু মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ভালদৰে থাকক সুখী থাকক বাই বাই